নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে তেতিয়াহ'লে গম পাইছে মই আজি তিনিচুকীয়া যাব ওলাইছোঁ। মা কেইটামান টেষ্ট কৰিবলগীয়া আছে। হাজবেণ্ড যিহেতু ডিউটি গৈছে, তেখেতৰ লগতে আমি পানী তোলালৈকেও বুলি গৈছোঁ। আমি পানী তোলাৰ পৰা তিনিচুকীয়ালৈ বুলি গৈ আছোঁ। আমি তিনিচুকীয়া পাই গ'লোহি। তিনিচুকীয়াৰ পৰা আমি এপ'ল' ক্লিনিকত মাৰ টেষ্টকেইটা কৰিম। মা টেষ্ট কৰা হৈ গৈছে। মায়ে যিহেতু খালী পেটত আহিছিলে, টিফিন খাই লৈছে। টেষ্ট কৰা হৈ গ'ল, কিন্তু মোৰ ডাকঘৰত অলপ কাম আছিলে, সেইটো কাৰণে মই তিনিচুকীয়া মেইন ব্ৰাঞ্চ ডাকঘৰলৈ আহিছোঁ। টেষ্ট কৰা হৈ গ'ল। টেষ্ট কৰি আহিলোঁ। ৰিপৰ্টটো 4মান বজাত দিব। তাৰ কাৰণে আমি অলপ ডেইলি বজাৰত কাপোৰৰ দোকানত সোমাই কাপোৰ চাওঁ বুলি ভাবিছোঁ। তিনিচুকীয়া আহিলে আমি প্ৰায় এইখন হোটেলতে ভাত খাওঁ। ভাত খাই মই এপ'ল' ক্লিনিকলৈ আহিলোঁ মাৰ ৰিপৰ্টকেইটা লওঁ বুলি। মই ৰিপৰ্টকেইটা লৈ মাক এখন দোকানত থৈ গৈছিলোঁ। তাকে এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ। এতিয়া আমি পানী তোলা পাই গ'লোহি। ঘৰ পালোহি। ঘৰ পাই টিকলুলৈ এটা গৰমত পিন্ধিবৰ কাৰণে এযোৰ কাপোৰ লৈ আনিছিলোঁ। তাৰ যি ফূৰ্তি দেখিছেনে, কাপোৰ পাই পূৰা জঁপিয়াই জঁপিয়াই নাচিছে। ল'ৰাটো ইমান বিন্দাছ নহয়। আৰু এইযোৰ মা হয়, এইযোৰ পিয়ৰ কটন হয়। ইয়াৰ প্ৰাইচটো বহুত কম হয়। ইয়াৰ প্ৰাইচ হৈছে 270 আছিলে এইযোৰ, আৰু এইযোৰ আছিলে এইযোৰ দামটো মই পাহৰিছোঁ। এইযোৰ 800 আছিলে এইযোৰ দাম, আৰু এইযোৰ 270 পিয়ৰ কটন হয়। এইযোৰ আপা হয়। এইযোৰ আপা চাওকচোন, মই মেলি দিছোঁ ওপৰতে। এইযোৰ আপা হয় দেই, আপা কিনিব। এইযোৰ মোৰ হয়, এইযোৰ হৈছে, ইয়াৰ দাম হৈছে 250। বহুতে ভাল হয় কাপোৰযোৰ। এইখন মেখেলাখন হয় পিয়ৰ কটন, গৰমৰ দিনৰ কাৰণে বহুতে আৰাম। গৰমৰ কাৰণে আৰাম কৈ দিয়ে, এই ৰাইজক কৈ দিয়ে গৰমৰ কাৰণে আৰাম। এইযোৰ মাৰ কাৰণে নিছোঁ, মোৰ শাহুমাৰ কাৰণে। এইযোৰ লৈছে 300। এইযোৰ বহুত আৰাম পিন্ধিবৰ কাৰণে, গৰমৰ কাৰণে। এইযোৰ মোৰ হয়, এইযোৰ মায়ে পচন্দ কৰি দিছে। কাপোৰটো ৰংটো মোৰ বহুতে ভাল লাগে। দেখিছেনে, এইযোৰ মোৰ হয়। এইটো কোনযোৰ পচন্দ হৈছে তোমাৰ? ইয়াৰ ভিতৰত কাপোৰ কোনযোৰ পচন্দ হৈছে তোমাৰ? কোনযোৰ? এইযোৰ ভাল লাগিছে। এইযোৰ আইতা হয় দেই। ইয়াৰ অলপ সূতা লৈ আনিছিলোঁ মই। মানে দহি এখন চাদৰ মেলি বান্ধিবলৈ আছে, তাৰ কাৰণে সূতা অলপ লৈ আনিছিলোঁ। কাম আছে মোৰ। এতিয়া ধুনীয়াকৈ কাপোৰখিনি জাপি লওঁ, কাৰণ মই এতিয়া এটা বাজিছে। এই দুটা বজাত কাপোৰখিনি লাগিব ডাকঘৰ। মোৰ অলপ কাম আছে, কামকেইটা কৰি লওঁগৈ। কৈ যোৱা টিকলু, ইমান ধুনীয়াকৈ ওলাই। টিকলু কালৈ যোৱা? আৰু আপাৰ লগত? মাইনা ভাল নে আপা ভাল? আপা মাতি দিয়া তোকো। আহা কৈ দিয়া আকৌ। কৈ যোৱা, পানী তোলা যোৱা।
আগতে বৈছিলোঁ। এতিয়া এই নবৈ চাকৰিত সোমোৱাৰ পিছত আৰু কাপোৰ বোৱা নগ'লেই, কাপোৰ ববলৈ পাহৰিয়ে থকা নিচিনাই হ'ল। লগাই দিয়া, নলগাবা। টিকলু লাহে লাহে, টিকলু লাহে লাহে। আমি ক'ত গৈছোঁ এতিয়া? পানী তোলা গৈছোঁ। গান এটা গাই দিয়াচোন। বাই বাই কৈ দিয়াচোন। বাই বাই কৈ দিয়া। পানী তোলালৈ যাওঁ কৈ দিয়া। এতিয়া মই পানীতোলাৰ তাকো পাই গ'লোঁ। হাজবেণ্ডো আহিছিলে, তেওঁ মোক এতিয়া আপাৰ ঘৰত থ'বলৈ গৈছে। আমি এতিয়া ঘৰলৈ আহিছোঁ। টিকলু পূৰা টোপনি গ'ল। আজিৰ দিনটো এনেদৰেই গ'ল। বাই বাই।